Hi friends, এতিয়া মই আজি তোমালোকৰ কাৰণে লৈ আহিছো পাৰ্সেন্টেজৰ তৃতীয়টো ভিডিও দুটা ভিডিও অলৰেডি ইউটিউবত শেয়াৰ হ'ল বহুতে চাইছে ভাল পাইছে সেইকাৰণে তৃতীয়টো ভিডিও লৈ আহিছো যদি প্ৰথমৰ দুটা চোৱা নাই তেতিয়ালে হেতুকিটা চাই ল'বা তেতিয়া তোমালোকৰ বস্তুটো ক্লিয়াৰ হ'ব কনসেপ্টটো ক্লিয়াৰ হ'ব ঠিক আছে এতিয়া দেৰি নকৰো ভিডিওটো আগবাঢ়ি যাম চোৱা A বিতকৈ 25% বেছি দুটা মানুহ আছে A আৰু B A দৰমহা হওক কিবা এটা বস্তু বিতকৈ কিমান বেছি আছে 25% বেছি আছে কাৰ বেছি A এর বেছি তেতিয়া B এতকৈ কিমান পার্সেন্ট কম দুটা আছে A আৰু B এই A জন এই A বিতকৈ কিমান বেছি 25 বেছি আছে এটো বেছি আৰু এটো কম এই A বিতকৈ 25 বেছি আমাক কৈছে A to B এতকৈ কিমান কম বহুতে কি কৰে এটো 25% বেছি আছে ঠিক আছে তো বহুতে কি কৰে এইটো তেতিয়ালে 25% কম হ'ব হেইটো কৰি দি যদি এইটো 25 বেছি এইটো 25 কম তেনেকে যদি ভাবা তেতিয়া বেঙেনা খেতি হ'ব সিলেকশন নহব বেঙেনা খেতি হ'ব হেকাৰণে হেইটো তাতে নহওক তাৰ কাৰণে আমি কি কৰিম মই আজি যি শিকাম হেইটো ভালকে স্কিপ নকৰাকে চোৱা আৰু বুজি লোৱা এতিয়া চোৱা যদি এনেকুৱা প্ৰশ্ন আহে ইয়াত চাবা 25% বেছি তেতিয়াহলে সদায় 100 ৰ লগত তুলনা কৰিবা 100 ৰ লগত 25% বেছি তেতিয়াহলে কিমান হ'ব 125 যদি 25 কম হয় তেতিয়াহলে 100 ৰ পৰা 25 কম লিখিবা 75 লিখিবা 25% বেছি আছে তো 125 হল ওপৰত লিখিবা যিমান পার্সেন্ট দিয়া আছে 25% দিয়া আছে 25 ইনটু 100 এইটো হল টেকনিক শর্ট ট্রিক 25% বেশি 100 লগত 25 বঢ়াই দিলো 125 যিমান পার্সেন্ট দিয়া আছে ওপৰত লিখিবা ইনটু 100 এটা 25 এ 125 আর 5 বার 5 এ 120 বার आंसर হবে 20% তার মানে কি যদি A বিতকৈ 25% বেশি তেতিয়া হলে কিন্তু A to B ইয়াতকে কিন্তু 20% হে কম হবে ক্লিয়ার 25 বেশি 125 যিমান পার্সেন্ট দিয়া আছে উপৰত ইনটু 100 25 এ 125 5 বার 5 এর 120 বার 20% आंसर যদি বুজি পাইছা ভাল লাগিছে থাম্বস আপ কৰি দিয়া লাইক বটনটো দবাই দিয়া এতিয়া নেক্সট প্ৰশ্নটো মন দি চোৱা এতিয়া কোৱেশ্চন নম্বৰ 2 টু চোৱা যদি x + y 30% সমান x - y 50% x + y 30% সমান x - y 50% ৰ লগত তেন্তে x * y কিমান হ'ব এটো x আৰু y অনুপাত বুলি কয় x * y x আৰু y অনুপাত কিমান হ'ব হেতু আমি উলিয়াব লাগে এটো বহুত জটিল প্ৰশ্ন মই যেতিয়া x ৰ দেখু x ৰ কথা মনত পৰে আৰু ভয় লাগি যায় হেকাৰণে প্ৰশ্নত আমি কেতিয়া x y জি থাকক x y নলও শর্ট ট্রিকত কাম কৰিম এইটো প্যাটাৰ্ণত যেতিয়া চাবা এইটো প্যাটাৰ্ণত যেতিয়া প্ৰশ্নটো দেখিবা x ক মনত পেলাব নালাগে কি কৰিবা এই দুটা যোগ কৰিবা কিমানে হ'ব x ৰ মান ইয়াত কিমান পার্সেন্ট দিছে 30% ইয়াত কিমান পার্সেন্ট দিছে 50% এনেকুৱা প্ৰশ্নত যিমান থাকিব দুটা যোগ কৰিলে হ'ল 30 আৰু 50 যোগ কৰিলে কিমান x ৰ মান 80 y ৰ মান ওলাব লাগিব বিয়োগ কৰি দিবা 30 আৰু 50 বিয়োগ কৰিলে 50 ৰ পৰা আহে 30 বিয়োগ কৰিম 20 মানে x ৰ মান কিমান ওলাল 80 y ৰ মান কিমান ওলাল 20 আমাক লাগে কি x is to y মানে 80:20 শূন্য শূন্য কাটিলা 8 আৰু 2 থাকিল আকৌ 2 ৰে যাব 2 ৰে 8ক 4 বাৰ 2 একবাৰ 4:2 x is to y হল ৰবা দে 2 এটো 1 আছিল 4:1 ঠিক আছে থাম্বস আপ কৰি দিবা যদি বুজি পাইছা এনেকুৱা প্ৰশ্ন x + y ইমান পার্সেন্ট সমান x - y ইমান পার্সেন্ট হলে কি কৰিম এবাৰ যোগ কৰিম এবাৰ বিয়োগ কৰিম যোগ কৰাটো আমাৰ x ৰ মান হ'ব আৰু বিয়োগ কৰাটো y ৰ মান হ'ব 80 ওলাল x ৰ মান y ৰ মান ওলাল 20 আমাক কি বিচাৰিছে x is to y সমান x ৰ মান 80 y ৰ মান 20 কাটাকুটি কৰা জোৰ দিয়া 0 0 গল 8 আৰু 2 থাকিল ঠিক আছে 2 ৰে 8ক 4 বাৰ 2 ৰে 2 একবাৰ 4:1 আমাৰ आंसर কিবা ডাউট হলে কমেন্টত কইবা ডাউট নাই বুজি পাইছা থাম্বস আপ কৰা লাইক দবৱা ঠিক আছে এটা কোৱেশ্চন নম্বৰ 3 ৰাখবা 3 নম্বৰৰ কোৱেশ্চনটো এতিয়া চোৱা 3 নম্বৰৰ কোৱেশ্চনটো এতিয়া জিটো কৰিছো ইয়াৰ আগত তাৰ লগত একে আছে x + y এবাৰ দিছো 15% সমান x - y এবাৰ দিছো 35% তেন্তে অতনি আছিল x is to y কিমান হ'ব
এতিয়া সুধিছে y x ৰ কিমান শতাংশ হ'ব, y x ৰ কিমান পাৰ্চেন্ট হ'ব। একেই প্যাটাৰ্ন সুধিছে খালি y x ৰ কিমান পাৰ্চেন্ট হ'ব। অংকবোৰৰ প্যাটাৰ্ন চাই এনসাৰ ওলাব শিকা 2 সেকেন্ড 3 সেকেন্ডত। এটা x ৰ মান কি হ'ব অথনিয়ে কৈছো, এনেকুৱা প্ৰশ্নত এটা যোগ কৰিম 15 35 যোগ কৰিম, যোগ কৰিলে 15 35 যোগ কৰিলে x ৰ মান হৈ গ'ল 50, y ৰ মান বিয়োগ কৰিম 15 আৰু 35 বিয়োগ কৰিলে কিমান হ'ব, 35 আৰু 15 গ'লে 20 হ'ব। x ৰ মান ওলাল 50, y ৰ মান ওলাল 20। ক্লিয়াৰ। এতিয়া সুধিছে y x ৰ কিমান পাৰ্চেন্ট, y কাৰ কথা কৈছে, y যাৰ কথা কয় সি ওপৰত হ'ব, y ওপৰত 20, x ৰ যাৰ লগত কম্পেয়াৰ কৰিছে সি তলত, x তলত, এটো y 20 মানে y, x ৰ মান 50, ঠিক আছে, ইনটু 100, শূন্য লগত শূন্য গ'ল, পাছেৰে একক কেইবাৰ যাব 20 বাৰ, 2 আৰু ইয়াত থাকিল 20, ইয়াত থাকিল 2, ইয়াত থাকিল 20, 2 আৰু 20 পূৰণ কৰিলে 40%। x y x ৰ কিমান শতাংশ, 40%। ক্লিয়াৰ। যোগ বিয়োগ খেলা খতম, কোনো x ৰ কথা নাই। এটা নেক্সট প্ৰশ্ন চোৱা, ঠিক আছে। এটা নেক্সট প্ৰশ্নটো লৈ আহিছো চোৱা, x অথনিৰ নিচিনা একেই কিন্তু অলপ বেলেগ, সেই বেলেগটো কিন্তু তোমালোকে বুজি পাব লাগিব। চোৱা x ৰ 50% সমান y ৰ 30% দিয়া আছে। এবাৰ কি দিয়া আছে ভালকে চোৱা, x ৰ 50% সমান y ৰ 30%। অথনি আছিলে x plus y x minus y, কিন্তু এবাৰ প্লাস মাইনাস নাই, ডাইৰেক্ট কৈছে x ৰ 50% সমান y ৰ 30%। তেতিয়া কি হ'ব, যদি এনেকুৱা দেখা তেতিয়াহলে কি কৰিবা, x আৰু y ৰ মান ডাইৰেক্ট যোগ বিয়োগ থাকিলে যোগ বিয়োগ কৰিম, না থাকিলে ডাইৰেক্ট কৰিম। x ৰ 50% y ৰ 30% ৰ সমান, তেতিয়াহলে এই x ৰ মানটো তাৰ লগত সমান হ'ব, এই x ৰ মানটো এইটো 30 লগত সমান হ'ব, x সমান 30, আৰু এই y ৰ মান কাৰ লগত সমান হ'ব নিজে বুজি পাইছে চাগে, x ৰ মান এইটো 30 লগত সমান হ'ব, y ৰ মান এইটো 50 লগত সমান হ'ব। ক্লিয়াৰ। x ইকুৱেল এইটো 30, y ইকুৱেল এইটো 50। ক্লিয়াৰ। x ৰ মান ওলাই গ'ল 30, y ৰ মান ওলাই গ'ল 50। এটা কৈছে তেন্তে x y কিমান শতাংশ, এবাৰ কাৰ কথা কৈছে x ৰ, তো x ৰ মান ওপৰত লিখিম, x ৰ মান কিমান 30 বাই y ৰ লগত তুলনা, y ৰ মান তলত লিখিম 50 ইনটু 100। ক্লিয়াৰ। বুজিছা, এইটো x y মুছি দিও, 0 লগত 0 গ'ল, পাছেৰে একক 20 বাৰ, 20 আৰু 3 ইয়াত থাকিল 3, তাত থাকিল 20, পূৰণ কৰোতে 60%। ক্লিয়াৰ। এইটো 50, x ৰ 50%, y ৰ 30%, গতিকে এনেকুৱা প্ৰশ্ন যোগ বিয়োগ নাই, ডাইৰেক্ট আছে, ডাইৰেক্ট কৰিম। x সমান এইটো 30 হ'ব, y সমান এইটো 50, ক্ৰস উল্টা পুল্টা, ঠিক আছে। x 30 y 50, তাৰপিছত কৈছে x y ৰ কিমান শতাংশ, প্ৰথম x আছে গতিকে যিটো ফাৰ্ষ্টত থাকিব ওপৰত 30, y 50 আছে তলত 50% ইনটু 100, তাৰপিছত কটাকটি। ক্লিয়াৰ। অংকবোৰ কিয় টান হয়, কাৰণ অংকত কোন থাকে, x থাকে, আৰু য'ত x থাকিব সেইটো বস্তু সদায় টান হ'ব, গতিকে তাৰ লগত যুদ্ধ কৰিব শিকা। 2 সেকেন্ড 3 সেকেন্ডত প্ৰবলেম সলভ, ইট ইজ ক্লিয়াৰ। 60% প্ৰবলেম সলভ। এটা নেক্সট প্ৰশ্ন চোৱা, এতিয়া চোৱা নেক্সট কুৱেশ্যনটো মই লৈ আহিছো কি, কোনো সংখ্যাৰ 80% ৰ লগত 80 যোগ কৰিলে, এটা সংখ্যা আছে তাৰ 80% যিমান হ'ব তাৰ লগত যদি মই 80 যোগ কৰি দিও, 80% বেলেগ বস্তু, সংখ্যাটোৰ 80% ৰ লগত যদি মই ডাইৰেক্ট 80 যোগ কৰি দিও, তেন্তে সংখ্যাটোৰ সমান হয়। তেন্তে কাৰ সমান হয়, সংখ্যাটো নিজেই যিমান সিমানৰ সমান হয়। তেতিয়াহ'লে সংখ্যাটোৰ মান কিমান, এনেকুৱা কুৱেশ্যন বহুত বাৰ মই দেখিছো, আৰু মই এতিয়া তোমালোকক বেছিকৰ পৰা গৈ টানলৈকে গৈ আছো, কিন্তু দেই SSC আৰু বাকি CGL লেভেললৈকে মই যাম, গতিকে সব তোমালোকে যিমান পাৰা শিকি লোৱা। এটা কৈছে কি 80% ৰ লগত 80 যোগ কৰিলে সংখ্যাটোৰ সমান হয়। এই প্ৰশ্নটো বুজিবলৈ মই ফাৰ্স্ট যেটো ভিডিও আপলোড কৰিছিলো সেইটো বুজি পাব লাগিব, তেতিয়া সহজ হ'ব। চোৱা 80% ৰ লগত যদি মই কিমান যোগ কৰো, 80 যোগ কৰো, 80% ৰ লগত 80 যোগ কৰিলে সংখ্যাটোৰ সমান হয়, 80% ৰ লগত 80 যোগ কৰিলে সংখ্যাটোৰ লগত সমান হয়। সিদিনা মই কৈছিলো টোটাল সংখ্যাটো কিমান পাৰ্চেন্ট, এটা সংখ্যা নিজেই 100%, সংখ্যাটো নিজেই তো 100% হ'ব, ফাৰ্স্ট ভিডিওত শিকাইছো। 80% ৰ লগত 80 যোগ কৰিলে নিজৰ লগত সমান হ'ব, নিজে গোটেইটো 100%। এতিয়া চোৱা ভালকে মন দিয়া,
80% লগত এই 80 যোগ কৰোঁতে 100% হ'ল তাৰ মানে এই 80 কিমান পাৰ্চেণ্ট 80% যোগ ইমান সমান 100% ইয়াত কিমান পাৰ্চেণ্ট কম হৈ আছে 100% হ'বলৈ এইটো 80% হৈ গ'ল তেতিয়া মানে ইয়াত 20% কম হৈছে নাই তো এইটো 20% ক্লিয়াৰ 80% যোগ ইমান সমান 100% টোটাল 100% হ'বলৈ ইয়াত 80% হৈ আছে আমাক 20% আৰু কমি হৈ আছে তাৰ মানে এই 80 ইকুৱেলছ টু কিমান পাৰ্চেণ্ট 20% তেতিয়া হে 80% 20% মিলি 100% 80% 20% মিলি 100% ক্লিয়াৰ গতিকে এই 80% হ'ল 20% ৰ মান আমি এতিয়া লিখিম 20% সমান 80 আমাক কি কৈছে সংখ্যাটোৰ মান কিমান সংখ্যাটো নিজেই মই বাৰে বাৰে কৈ আছো প্ৰথম দিনৰ পৰা নিজে গুটেইটো মানে 100% কিমান সংখ্যাটো কিমান সংখ্যাটো নিজে 100% সংখ্যাটো মানে 100% ৰ মান ওলাব লাগে 20% ৰ মান 80 হলে 100% ৰ মান কিমান হ'ব লজিক লগোৱা 20% ৰ মান 80 100% কিমান হ'ব ইয়াত 5 গুণ তো ইয়াতো 5 গুণ হ'ব ইয়াতো 5 গুণ হ'ব 20 5 গুণ 100% গতিকে ইয়াতো 5 গুণ হ'ব আঁকি লগত 5 পূৰণ কৰি দিয়া 400 সংখ্যাটো নিজেই কিমান হ'ব 400 ক্লিয়াৰ বুজি পাইছা নে নাই বুজি পাইছা না আৰু এবাৰ কৈছো 80% ৰ লগত 80 যোগ কৰোতে 100% 20% কমি হৈ আছে তেতিয়া 80 20 100% হ'ব গতিকে ইয়াত 20% ৰ কমি আছে গতিকে এইটো 80 টু 20% ৰ মান 20% সমান 80 100% সমান কিমান ইয়াত শূন্য শূন্য কাটাকুটি কৰি 1% ৰ মান ওলাও কৰিব পাৰা ইয়াত দেখুৱাই দিছো 20% সমান 80 শূন্য শূন্য গ'ল 2% সমান 8 2 একেৰে 2 ৰে 2 একবাৰ 8 ক 4 বাৰ 1% সমান 4 100% সমান 400 এনেকেও হ'ব মই পটাপট কৰি দিছো ভাবিছো তিনটা ভিডিও হৈ গ'ল তোমালোক অলপ আগবাঢ়িছা চুকা হৈছা বুলি ডাইৰেক্ট কৰিছে বুজি পাইছা নাই কোৱা যদি বুজি পোৱা নাই মই আকৌ শিকাম বাৰে বাৰে শিকাম কিন্তু তোমালোকৰ সিলেকশন হ'ব লাগিব এইটোই জানো ঠিক আছে যদি বুজি পাইছা কমেন্টত জনাবা ভাল লাগিছে বুলি কমেন্টত জনাবা এটা নেক্সট ভিডিও এটা দেখম তাৰ পিছত আজিৰ ভিডিওটো মই ক্লোজ কৰিম তাৰ মাজতে এটা কথা কম এটা কথা মোৰ মনত পৰিছে অথনি x ৰ মান কিমান ওলাইছে 60 মই এবাৰ এটা ষ্টুডেণ্টক সুধিছিলো x ৰ মান কিমান x ৰ ভ্যালু কিমান বুলি খুদুতে কি কৈছিল x ৰ ভ্যালু জান से भी बढ़कर थी बोले তেনেবা খুদিছে তেনেবা যাতে নহক সেইকাৰণে ভিডিও কেইটা স্কিপ নকৰাকে চাব নহলে স্কিপ কৰি দিলে কবা x ৰ ভ্যালু জান से भी बढ़कर थी সেইটো যাতে হ'ব না লাগে ঠিক আছে এটা নেক্সট প্ৰশ্নটো চোৱা